নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে শাৰদীয় দুৰ্গা পূজাৰ বহুত শুভেচ্ছা জনালোঁ। আশা কৰোঁ দুৰ্গা পূজাটো চাগে সকলোৰে খুব আনন্দময় সুন্দৰভাৱে পাৰ হৈছে। বন্ধুসকল, আহকচোন আজি যোৰহাটত কিদৰে পূজা আৰম্ভ হৈছে আৰু কিদৰে বিসৰ্জন হৈছে দেখুৱাওঁ আহক। আজি বিজয়া দশমী আছিল, লগতে পূজাৰ ক'ত কি হৈছিল সকলোখিনি একেলগতে মই এই ভিডিঅ'টোতে দেখুৱাই দিছোঁ। মই আকৌ ভাবিছিলোঁ এইবাৰ ইমান গৰম দিছে, গৰমত চাগে ঘামি জামি পূজা চাব লাগিব, কিন্তু নহয়, বৰষুণত তিতি পূজা চাবলগীয়া হৈছে। ইমান বৰষুণ বন্ধুসকল, তেনেই তিতি বুৰি শেষ হ'লোঁ। তেওঁ পূজা চাবলৈ কিন্তু এৰা নাই। নাচালেও আকৌ এবছৰৰ কাৰণেই পূজা চাবলৈ নাপাম, আকৌ এবছৰ মা অহালৈ ৰখিব লাগিব। মহালয়া হোৱাৰ দিনাৰ পৰাই পূজা আৰম্ভ হৈয়ে যায় আৰু কেতিয়া পূজা আহি কোনদিনা ষষ্ঠী হয়, সপ্তমী হয় আৰু কোনদিনা বাহিৰত গৈ জেলেপি খাওঁ, গৰম লালমোহন খাওঁ, ইটো খাওঁ সিটো খাওঁ, খোৱাটোতো এক নম্বৰতে মনলৈ আহি থাকে। যোৰহাটত এবাৰ খুব সুন্দৰ পূজা হৈছে। আপোনালোকে চাগে নিজেই ধৰিব পাৰিছে কি সুন্দৰভাৱে এই পূজাৰ মণ্ডপখিনি সজোৱা হৈছে। লগতে লাইটিং আৰু ডিজে, কি সুন্দৰ পৰিৱেশ বনাইছে নহয় বন্ধুসকল, ৰৈ থাকিব নোৱাৰি আৰু নাচিবলৈহে মন যায়। এইবাৰ অষ্টমী নৱমী একেদিনাই পৰাৰ কাৰণে এটা দিন পূজা আমি কমকৈ পালোঁ। হ'লেও সকলোখিনিকে উটাই দিয়া হোৱা নাছিল, কিছুমানক বিসৰ্জন দি কোনো ঠাইত ৰাখি দিয়া হৈছিল। সেইবাবে আৰু এটা দিন আমি বেছিকৈ পূজা চাবলৈ পালোঁ। আহক তেতিয়াহ'লে আপোনালোকে উপভোগ কৰক মোৰ লগতে যোৰহাটৰ দুৰ্গা পূজাৰ মণ্ডপসমূহ আৰু মা দুৰ্গাৰ প্ৰতিমা মূৰ্তিসমূহ। চাওকচোন, মাক কি ধুনীয়া লাগিছে, কি সুন্দৰকৈ সজাইছে প্ৰতিমাভাগ। মানুহটোতো পূজাত এবাৰ অগণন, প্ৰত্যেক বছৰে হয়, এই বছৰনো কেনেকৈ কমকৈ হ'ব। এই বছৰো বুঢ়া মানুহ হৈছে। বিসৰ্জনৰ দিনাও যোৰহাটবাসী সকলো ওলাই আহিছে মাক শেষৰবাৰৰ বাবে সেৱা জনাবলৈ। সকলো একেলগ হৈ নাচি বাগি সুন্দৰভাৱে মাক বিদায় দিবৰ কাৰণে আগবাঢ়িছে। জয় মা দুৰ্গা, হে মা সকলোৰে মংগল কৰিবা আৰু তুমি অহা বছৰ অহালৈ খুব আশাৰে বাট চাই ৰ'লো। পূজা যেতিয়া আৰম্ভ হয় তেতিয়া মনটো অপাৰ আনন্দত উঠলি উঠে, কিন্তু যিদিনা মাক বিদায় দিবলগীয়া হয় সেইদিনা খুব দুখ লাগে। এইটো মোৰ লগতে নহয়, আপোনালোক সকলোৰে লগতে হয় চাগে। আতচবাজীৰ শব্দ যোৰহাট নগৰ জ্বলি উঠিছে। বন্ধুসকল, মোৰ এই ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে মোৰ এই ভিডিঅ'টো আপোনালোকে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ বন্ধুসকল।